মাতৃ মনৰ কথালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই আমাৰ শিশুসকলৰ কাৰণে ব্ৰাহ্মী শাকৰ উপকাৰিতাৰ বিষয়ে কথা পাতিম। ব্ৰাহ্মী হৈছে এনে এবিধ বনৌষধ যিয়ে আমাৰ শিশুসকলৰ স্মৃতিশক্তি প্ৰখৰ কৰাৰ লগতে মেধাশক্তিও বৃদ্ধি কৰে। ব্ৰাহ্মী শাক আমাৰ শিশুসকলৰ 1 বছৰ বয়সৰ পৰা খুৱাবলৈ আৰম্ভ কৰিব পাৰি। তাৰ আগতেও কিছুমানে খোৱা দেখা যায়, কিন্তু মই মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত 1 বছৰ পাৰ হোৱাৰ পিছতহে ব্ৰাহ্মী শাক খুৱাইছোঁ। ব্ৰাহ্মী শাক সপ্তাহত এবাৰ বা দুবাৰহে খুৱাব লাগে। তাতকৈ বেছি খোৱালে গেছৰ প্ৰব্লেম হোৱাৰ সম্ভাৱনা থাকে। ব্ৰাহ্মী শাক আপোনালোকে আপোনালোকৰ শিশুসকলক ঘিত ভাজি খুৱাব পাৰে, নাইবা গাখীৰত ব্ৰাহ্মী শাকৰ ৰস উলিয়াই সেইখিনি মিহলি কৰিও খুৱাব পাৰে। মই কিন্তু ব্ৰাহ্মী শাক বেছিভাগ আলুৰ লগত ভাজিয়ে মোৰ ছোৱালীজনীক দিওঁ। কিছুমানে খিচিৰিত ব্ৰাহ্মী শাকৰ পাত 1-2খন দিয়াও দেখা যায়। এইটোও বেয়া নহয়। এনেদৰে খোৱালেও শিশুসকলে খাই ভাল পায়। ব্ৰাহ্মী শাকে আমাৰ শিশুসকলৰ মগজু বৃদ্ধি কৰাৰ উপৰিও স্নায়ৱিক দুৰ্বলতা দূৰ কৰে। যিবিলাক শিশুৰ কাহ কফ আদি বেছি, এই শিশুসকলক ব্ৰাহ্মী শাক খুৱাই থাকিলে এই কাহ কফ আদি সমস্যাবিলাকৰ পৰাও হাত সাৰি থাকিব পৰা যায়। গতিকে আপোনালোকে দেখিছেই নহয় ব্ৰাহ্মী শাকৰ কিমান গুণ আছে। এই ব্ৰাহ্মী শাকৰ গুণাগুণৰ কাৰণেই ইয়াক খোৱাটো বহুত জৰুৰী। আজিলৈ আহোঁ। যদি ভিডিঅ'টি চাই ভাল পায় প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।